माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने आयुष मंत्रालय भारत सरकार के नेतृत्व में राजपथ नई दिल्ली में आयोजित योग प्रदर्शन का नेतृत्व किया। समूचे विश्व ने पूर्ण उत्साह के साथ 21 जून 2015 को प्रथम अंतर्राष्ट्रीय योग दिवस के रूप में मनाया। পাগল ৰাস্তাৰ মাজত কি কৰি আছা? কি কৈছো মই নিজে নাজানিছো। নিজে নাজানিছা? মই দেখিছো কৈছো। কি দেখিছা? এই যে আস্তা দিয়া হতে টিভি এটা দেখিছো, মানুহ এগাল গোট খাইছে পোৱা এই ৰকম। পাগলটো এই ৰকম দিছে, এই ৰকম দিছে। খাটাইছে বাইদেউ আকৌ কলে গৈছে। কথাটা মানে সেইটো মানুহটো মাৰি দিবি দেই। হেই কি মানুহ মাৰিবি? মানুহ বেছি দিন জীয়াই থাকিবৰ কাৰণেইটো এইবোৰ কৰিব লাগে। স্বাস্থ্য ভাল হয়, মন ভালে থাকে, সুস্থ চিন্তা সুস্থ স্বাস্থ্য। মই ধুনীয়াকৈ বুজি পালো দে। বুজি পাইছ যদি লাগি যা। লাগি যা মানে তহঁতৰ অফিচতো ষ্টাৰ্ট কৰি দে। আমাৰ অফিচত সকলোতে কৰিব লাগে। আহ বল বল বল। ঐ পাগল, ঐ দাঁত নিকটাই হাঁহিবলৈ তোৰ কিডাল হল? বাচ্চাডালে মনত পেলাই হাঁহিছে। কিয়? আপুনি যে বাচ্চাটা কাপোৰ পিন্ধি ঘূৰি ফুৰিছে, বাচ্চাটাই মানে আপোনাৰ মেখেলা চাদৰ পিন্ধি পুৱা সেন্দুৰ লৈ ঘূৰি ফুৰিছে। কাণতলীয়া চৰত একদম দাঁত এটাও নাথাকিব, থল থলকে মাটিত পৰিব। এটাও নাথাকিছে? নাই। এটাও নাই। এ দুমনি কৈছো। ৰচোন, তই যে মোৰ লগত জুমনি কৰিছ, মই কি তোৰ বয়সৰ? মোতকে বহুত ডাঙৰ আছাও। চেনো এয়া কাপোৰ পিন্ধি কলে যায় কওকচোন। এতিয়া তোৰ ওচৰত মোৰ সেই ভেকচালি কৰি থাকিবলৈ সময় নাই। মুঠতে চাবিটো কেকে চাওক দিব লাগে আৰু মই যাব লাগে। আগতে কোৱাচোন মইনা দাদা। কি মইনা দাদা? আজি পুৱা দাদা কাপোৰ পিন্ধিছে মইনা দাদা। এইটো পাগলটো মানে যা, মই যাওঁ। এই সোপা কাপোৰ পিন্ধি কলে কৈ আছে হ'ব। ৰাম, তই কিয় মোৰ পিছে পিছে লাগি আছ? কওকচোন কলে যায়। কেলে লাগে তোক? মইনা দাদা কোৱাচোন। মইনা দাদা বুলি নামাতিবি একদম ৰাস্তাত। মানুহে যদি এনেকে দেখিছে আৰু বাইন চাইন যদি আমাক কেকে চাই দেখিছে। বাইন চাইন যদি দেখিছে। বাই চাইন যদি দেখিছে ইয়াতে পিঠি ফালিছে। বাইন চাইন তোৰ কেকে চালে মই ভয় কৰা বিধৰ নহয়। হয় নে কৈছে? তেতিয়াহ'লে কেলে পিন্ধিছে কওকচোন। তোক কিয় লাগে উৰহি গছৰ? ভাজি খাম। কি উৰহিটো? এই পাগলটো চাওঁ কলে যায় কওকচোন। কৈ যাওক। কওকচোন মণি, এয়া তোমাৰ কি ৰূপ? মোৰ দিনততো মই আগতে এনেকুৱা অৱতাৰ দেখা নাই। ধেমালি নকবইছে, মণিবই দুখ পাই। এইটো অহিয়াটো এইটো এইযোৰ কাপোৰ কিয় লগালা? আজি 21 জুন বুলি নাজানে নেকি? 21 জুনত মাইকী মানুহে বগা টি চাৰ্ট আৰু বেঙুনীয়া পেণ্ট পিন্ধিব লাগে নেকি? এইখন আইন কেতিয়া পাছ হল? এৰি দিয়ক, মোৰ এনেই দেৰি হৈছে। আৰে বেলেগত গৈ কিয় যোগা শিকিব লাগে? বেলেগত নহয় নহয়, আমাৰ মহিলা সমিতিৰ অফিচত আজি য়োগাৰ ট্ৰেইনাৰ আহিব। চামোহন, মই থাকোতে বাৰু তাই বেলেগৰ তাত শিকিব লাগে নে? কিয় শিকিব লাগিছে? আমাক কেকে চাই শিকাব। এই ঠকহে, আপুনি কি ডাল জানে? মই নতুন কেইটামান শিকি আহিছো, মিলি জুলি আমি কৰিম। মই বেয়া পাওঁ। মনি নেপায়। মইনা কলিজা এইবিলাক একোৱে নাজানিছে। কাণতলীয়া চৰত তুমি চৰ দিয়া বাহিৰে কি দি পাইছা? তহঁত ৰেডিয়ে হোৱা নাই দেখোন। মই এইবিলাক কোৱাত নাই দেই, কৈ দিলো হলে। কি কেদা বেলেগ এদিন কৰিম দিয়ক।
নো প্লিজ আজি 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস খবৰ ৰাখিছ ষ্টাডি কৰ সেই কথাটো মই কোৱাতহে আপুনিও জানিছে এইষা আকৌ কি ক'লে চা দেও এখন ভৰি ডাঙাহঁত দাঙিলা এতিয়া ঘূৰোৱা এই ৰকম ঘূৰোৱা যিমান পাৰ বাছ এইটো মানে যিমান স্পীডত ঘূৰাবা ধূলি উৰি যাব এইটো হ'বলা কিবা যোগাত পৰে নেকি এইটো সাউথ ইণ্ডিয়ান যোগা চিনেমাবোৰত ধূলি উৰাই দিয়ে নেক্সট উৰাত বহ ৰেডি এই উৰাটো বিচাৰ বাছ বুটানকে এক লেফটে 2 মাজত 3 সন্মুখলৈ আন 4 ও কি কিদা এক্সাৰসাইজটো নতুন নেকি ভাল লাগিছে মানে এইটো আচলতে সূত্ৰধাৰী নাচ মই মডিফাই কৰি লৈছো ধিনটো পাটাকুটি খিটিটো টাক টাক ধিনি টাক এতিয়া আমি কিক মাৰিম তই বহি দে কিয় চা তই নেলাগে দুখ পাবি যা মোৰ মাও হাইট এইটো নোৱাৰে নকয় যা দিয়ক মাৰিবল দিয়ক মই ধুনীয়া টিক মাৰো চা দে মাৰ মাৰক হাতখন দিয়কচোন ওপৰলৈ দিয়ক মাৰ আৰু ওপৰলৈ দিয়ক চা বাৰু ইমানতে মাৰচোন লগাব নোৱাৰিলে চাবি চিচি মই লাজহে পাইছো চা ফুৰি যাবি মাথাত দুখ পাবি দেই ভালকে পেণ্টটো ফাটে যেন প্ৰভু কি মাৰিলে দেখিলে নাই কি আৰু এবাৰ মাৰিব দিয়ক মাৰ এইটো তই কি কিক মাৰিলি কিক মাৰ যা পিছলৈ যা এইটা পজিশ্যন সলাই ল হৈছেনে এই ভৰিটো এনেকে পাম্পিং হ'ব লাগিব এই বস্তুটো এয়া ৰাস পাতিছো মই ভালকে কৰ বাছ কঁকালত হাত দে মূৰটো ঘূৰা কাক বিচাৰিছে বাৰু একচুৱেলি আপোনালোকে কি কৰি আছে চাই আছো আহক ভিতৰলৈকে বহক মানে আজি ইণ্টাৰনেশ্যনেল যোগ দিৱস যে তাকে আমি ষ্টাফটোৱে সাধনা কৰি আছিলোঁ যদি আপোনালোকো আগ্ৰহী আহক আমাৰ লগত অকুপেশ্যন কৰক কোঅপাৰেশ্যন একো নাই চলি গ'ল আচ্ছা দাদা আজিৰ দিনটো বাৰু য়োগা দিৱস হিচাপে কিয় পালন কৰা হয় কৈ দিয়ক কওক কি ৰৈ আছে কওক মোৰ দিনত মই এইটো প্ৰথম পাইছোঁ ডেট মিলিছে নেকি নহয় ছাৰ 21 জুনটো হৈছে বছৰটোৰ গ্ৰীষ্ম সংক্ৰান্তি এই গ্ৰীষ্ম সংক্ৰান্তিটো পবিত্ৰ দিন বুলি গণ্য কৰা হয় হয় দিয়ক পাইছোঁ হয় দাদা আৰু দুটামান কাৰণ আছে জানে যদি কওকচোন শুনি ইমান ভাল লাগিছে আচলতে আজিৰ দিনটো বছৰটো আটাইতকৈ দীঘলীয়া দিন হোৱাৰ কাৰণে আমি সূৰ্যৰ পৰা যথেষ্ট পৰিমাণে প্ৰাণ শক্তি আহৰণ কৰিব পাৰোঁ আৰু সেইকাৰণে আমাৰ আয়ুস যাতে আজিৰ দিনটোৰ নিচিনা দীঘলীয়া সেইকাৰণে এই দিনটো 21 জুন হিচাপে পালন কৰা হয় গ্ৰীষ্ম সংক্ৰান্তিৰ 21 জুন তাৰিখটোৱে হ'ল দক্ষিণাৰায়ণৰ পৰিৱৰ্তনৰ কাল দক্ষিণাৰায়ণ হ'ল এনে এক সময় যিখিনি সময়ত আধ্যাত্মিক অনুশীলনৰ নৈসন্দিক সুযোগ প্ৰাপ্তি সংযুক্ত ৰাষ্ট্ৰৰ সাধাৰণ সভাত আজিৰ দিনটোক যোগ দিৱস হিচাপে পালন কৰিবলৈ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে প্ৰস্তাৱ আগবঢ়াইছিল আৰু 175খন দেশে এই প্ৰস্তাৱত সন্মতি জনাইছিল এনে আপোনালোক কোন বাৰু কওকচোন আমি একচুৱেলি দুইজন য়োগা ইনষ্ট্ৰাক্টৰ SI ছাৰে আমাক ফোন কৰি আজিৰ এই বিশেষ দিনটোত য়োগা প্ৰশিক্ষণ দিবৰ কাৰণে পঠাইছে হয় নেকি এই গম পাইছ হনে নাই দে ৰেডি আহক আপোনালোকে আৰম্ভ কৰক এই চাই দিয়া মই যেনেকৈ কৰোঁ আপোনালোকে তেনেকৈ কৰি যাব মই জাষ্ট ইনষ্ট্ৰাক্ট কৰি যাম আপোনালোকক চিধা হৈ লওক উশাহ লওক দীঘলীয়াকৈ উশাহটো এৰক
এৰক যোগ সাধনাই ব্ৰহ্মাণ্ডৰ ঐক্যতাক বুজি উঠাত সহায় কৰে ব্যক্তিক পৰিয়ালৰ সৈতে পৰিয়ালক সমাজৰ সৈতে সমাজক ৰাষ্ট্ৰৰ সৈতে ৰাষ্ট্ৰক সমগ্ৰ বিশ্বৰ সৈতে যোগ সাধনাই একত্ৰিত কৰায় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পবিত্ৰক্ষণত আমি সকলোকে যাচিছোঁ আন্তৰিক অভিনন্দন